যাতে ভালকৈ কৰোঁ সেই এটা চেষ্টা মোৰ সদায় থাকে। তাৰমানে মোৰ মনত আছে যেতিয়া মই বস্তুটো ক্লাছ 4-5 মানত হ'ব আৰু এতিয়া আগতে বাঁহৰ বেৰ দিওঁ নহয় আমি ৰাস্তাৰ কাষত চৰি মই দেউতাক হেল্প কৰোঁ মানে এই বাঁহৰ জোং এনেকুৱা কৰি কাটিব লাগে মোক এটা মানে এনেই ওচৰত থাকোঁ আৰু দেউতাই এইটো কৰে ঘৰৰ হেৰি সেই বাঁহৰ মই যিবিলাক জোংবিলাক কৰোঁ ইমান মানে প্ৰপাৰটো নহয় আৰু তেওঁৰ দৰে মই অকণ চেষ্টা কৰোঁ আৰু ভাল লাগে হেল্প কৰি। তাৰপিছত দেউতাই মোক আহি দেখুৱাই দিয়ে যে মানে জোংটো এনেকুৱা হেৰি বাবা কিন্তু তুমি যে কামটো কৰিছা সেইটো কাৰণে মই অকণ ইমোশ্যনেল কিয় হৈছে দেউতা ঢুকাইছে সেইকাৰণে তেওঁ কৈছে যে এই কামটো মানে তুমি কৰা কাম এই বস্তুটো তোমাক ৰিফ্লেক্ট কৰে একটা সৰু কাম এটা চৰি দেই